নালাগে মোৰ পত্নীৰ সেন্দুৰলৈকে গৈছে ৰেজিষ্টাৰ টেলছো মই ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম ইউআইটো মেইন গোটেই দিনুয়াক পইচা খুজি পেলাই ব্লেকমেইল কথা চৰ্চা নহয় এইটো হল জয়ছোৱালৰ মোক কলো নাই ৰেজিষ্টাৰ টেলছো আপোনাক মই উত্তৰ দিব এইকাৰণে নোখোজো মই ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম কি চেনেল এইটো কি চেনেল কোনবাই কৰি আগতে জয়ছোৱাল মোৰ অফিচত আহিছিল কিয় আহিছিলে সংবাদ পত্ৰৰ মালিক মোৰ অফিচত কি কাম থাকে সুধিব মালিকক আপোনাৰ লাজ নালাগে এইবোৰ কথা সুধিব না আপোনাৰ এইটো জয়ছোৱালৰ নহয় জানো জয়ছোৱালৰ পৰিবাৰক সুধিব সেন্দুৰ লৈ নে নকৰে তাৰপিছত ক'ব মই ক'লো না আপুনি এইবিলাক কথা নুসুধিব ডিৱাই চেনেলক কোনো উত্তৰ দিব মোৰ ইচ্ছা নাই লাজ নালাগে মোৰ পত্নীৰ সেন্দুৰলৈকে গৈছে আপুনি এইবিলাক কথা চৰ্চা নহয় এইটো হল জয়ছোৱালৰ ভায়েক এটা ৰেজিষ্টাৰ টেলছো আৰে ৰেজিষ্টাৰ টেলছো মই ক'লো নহয় মোক ক'লো নহয় ৰেজিষ্টাৰ টেলছো মই চৰ্চা কি আপোনাৰ লাজ নালাগে যে মোৰ পত্নীয়ে সেন্দুৰ লোৱা নোলোৱালৈকে গৈছে আপুনি এইটো সুধিছে আপুনি কংগ্ৰেছে মই ক'লো আপোনাক মই উত্তৰ দিব এইকাৰণে নোখোজো আপোনালোকৰ লগত মই ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম এতিয়া লষ্টত গৈ প্ৰপাৰ্টি বাদ দি সেন্দুৰত ধৰিলেগৈ এইটো লাজ নালাগে ইমান কেইটা জাৰ্নেলিষ্ট থাকোতে কোনেওতো এইটো প্ৰশ্ন কৰা নাই কোনোবাই কৰিছে নেকি এইটো কি চেনেল কোনোবাই কৰিছে জয়ছোৱালে মোক একো কৰিব নোৱাৰে অ বাবা সংবাদ মাধ্যমে ইহঁতিয়েতো মেইন জয়ন্ত বৰুৱাৰ ডিৱাইটো মেইন গোটেই দিনুয়াক পইচা খুজি পেলাই ব্লেকমেইল কৰি আছে দুনিয়া ভৰক যোনে নিদিয়ে তাৰ কথা বেয়াকৈ লিখে মোৰ হাতত কিমান প্ৰমাণ আছে আজিৰ পৰা 3 মাহ আগতে জয়ছোৱাল মোৰ অফিচত আহিছিল কিয় আহিছিলে সংবাদ পত্ৰৰ মালিক মোৰ অফিচত কি কাম থাকে সুধিব মালিকক আপোনাৰ